হেল্ল' ফ্ৰেণ্ড, আপোনালোক সকলোলৈ পুনৰবাৰ মোৰ চেনেললৈ জনাইছোঁ স্বাগতম। আৰু এতিয়া বাজিছে 7টা। আৰু আজিকালি নহয় ইমান কুঁৱলী পৰে, 8টা 8:30লৈকে কুঁৱলীয়ে পৰি থাকে। ইমান ঠাণ্ডা হৈ পৰিছে নহয়, বহুত মানে বিচনাৰ পৰা উঠিবলৈ মন নাযায়। হ'লেও কি কৰিব আৰু উঠিবতো লাগিবই। আৰু এতিয়া মই খাব লৈছোঁ চাহ। চাহৰ লগত আজি আছে এডোখৰ কেক আৰু এটা বইল কণী। কোনে কোনে কণী খাই ভাল পায় ক'বচোন। আৰু একাপ চাহ। ঠিক আছে তেনেহ'লে চাহ খাই লওঁ। আৰু আজিৰ ভিডিঅ'টো কমপ্লিট এটা মানে খিচিৰি ভিডিঅ' নিচিনাই হ'ব, কাৰণ আজিৰ ভিডিঅ'টোত মই 2-3 দিনৰ ভিডিঅ' মানে যোগ কৰি দিম। আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু যদি আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটোত যদি নতুন কোনোবাই চাই আছে তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। এইকেইদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ। ঘৰুৱাই নিজৰ বহুত কাম ওলাইছিলে। পৰ্দা কাপোৰ ধুলোঁ, বেডশ্বীট এইবোৰ ধুলোঁ। সেইটো কাৰণে ভিডিঅ' দিবলৈ একেবাৰে টাইম পোৱা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰাই এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ। আজি তেনেহ'লে দেখাই থাকিম আপোনালোকক আজি কি কৰোঁ কি নকৰোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আহিলোঁ পাকঘৰলৈ, ডাইৰেক্ট বনাওঁ। এতিয়া দাইলত তেল মাৰোঁ। এই তেল মাৰিবলৈ কেৰাহী এটাত তেল দি লৈছোঁ। জল্দি কৰিব মানে বহুত দেৰিয়ে হৈ গ'ল, 12টাই বাজি গ'ল, মই একো বনোৱাই নাই। দাইল বেছি বনোৱা নাই, অকণমান বনাইছোঁ। এয়া পানী দি দিলোঁ, এতিয়া উতলি থাকিব। আৰু এতিয়া বনাইছোঁ বেঙেনা ভাজি। সকলোৱে চাগে জানেই বনাবলৈ বেঙেনা ভাজি। কোনে কোনে বেঙেনা ভাজি এনেকৈ খাই ভাল পায়। মই কিন্তু এনেকৈ বেঙেনা ভাজি খাই বহুত ভাল পাওঁ। একো নিদিওঁ, অকল হালধি নিমখ, বেঙেনা আৰু আলু। আজি ভাতৰ লগত ভাত, দাইল আৰু বেঙেনা ভাজি। হেল্ল' ফ্ৰেণ্ড, খাই বৈ আজৰি হ'লোঁ। বহুত দেৰিয়ে হৈ গ'ল। এখেতে কামৰ পৰা অহাও দেৰি হৈছিলে, সেইকাৰণে খোৱাও দেৰি। 3টা 3:30টাই বাজিলে। আপোনালোকে বাৰু খাই বৈ আজৰি হ'ল? আৰু এতিয়া বাজিছে 4টা, আৰু মই এতিয়া বনাম বুলি ভাবিছোঁ পায়স। পায়স বনাম মানে এটা কাৰণতে বনাম। কাৰণ মানে এতিয়া কি বুলি ক'ম, কাইলৈৰ পৰা মানে কাইলৈ শুকুৰবাৰ। মই এই ভিডিঅ'টো বৃহস্পতিবাৰে কৰিছিলোঁ। কাইলৈ মানে শুকুৰবাৰ, আৰু কাইলৈ বেটা প্ৰথম স্কুল যাব, জীৱনত প্ৰথম স্কুল যাব। আৰু সেইটো কাৰণে ভাবিলোঁ কি ওচৰতে যোনকেইজনী ছোৱালী আছে, ল'ৰা ছোৱালী আছে, ল'ৰা নাই বাৰু, ছোৱালীয়ে আছে 4-5জনী আছে। সেই 4-5জনী ছোৱালীক মাতি মানে পায়স অলপ খুৱাই দিওঁ বুলি ভাবিছোঁ। এনেই আৰু নিজৰ মনটোৰ মানে শান্তিৰ কাৰণে, যাতে ভগৱানৰ ওচৰত সেৱা জনাই মানে এতিয়া মানে ভৱিষ্যতে যেন পঢ়াত মনোযোগ দি পঢ়িব পাৰে, ভাল মতে পঢ়িব পাৰে, ডাঙৰ মানুহ হ'ব পাৰে।
সেইটো কাৰণে আৰু এনেই ভাবিলোঁ ছোৱালীকেইজনী মাতি পায়স এভাগ খুৱাওঁ, এনেই আৰু নিজৰ মনৰ মানে শান্তিৰ কাৰণে আৰু সেয়া সেইটো কাৰণে আৰু এতিয়া পায়স বনামগৈ আৰু এতিয়া সিহঁতক মাতিছোঁ 6টামান বজাত আহিব সিহঁতে। আৰু পায়সনো বনোৱা কিনো দেখাম ন আপোনালোকক, হ'লেও দেখাম বাৰু মইনো কেনেকৈ বনাওঁ। আৰু সকলোৱে জানেই পায়স বনাবলৈ, পায়সত বহুত কিবা কিবি মিক্স কৰিব পাৰি। সকলোৱে মানে চবেই বেলেগ বেলেগ ধৰণে বনায় পায়স। মই একেবাৰে চিম্পুলকৈ বনাম, বেছি একো নিদিওঁ মানে কিচমিচ ইলাচি এনেকৈয়ে দিম, বাকী বেলেগ একো আইটেম নিদিওঁ। এনেকৈ নৰ্মেলি মানে যেনেকৈ বনোৱা হয় সেনেকৈয়ে বনাম আৰু খাই কেনেকুৱা হয় নাজানো বাৰু। ঠিক আছে ব'লক তেনেহ'লে যাওঁ পায়স বনাওঁগৈ। এতিয়া মই পায়স বনাবলৈ লৈছোঁ। ক্ষীৰ মানে পায়স বনাবলৈ আমাক লাগিব খিচমিচ, ইলাচি কেইটামান 5-6 ফুটামান হ'লেই হ'ব, তেজপাত, এয়া লৈছোঁ চেনি আৰু লাগিলে লৈ ল'ম। আৰু এয়া হৈছে হানি, মৌজোল, আৰু এয়াটো মনোৰমা ঘি, আৰু এফালে আমুল গোল্ড গাখীৰ আৰু চাউল। এতিয়া এই চচপেনটোত এতিয়া গাখীৰ প্ৰথমতে গৰম কৰি ল'ম। এয়া দেখিছেনে, গাখীৰখিনি উতল অহালৈকে গৰম কৰি ল'ম। 5 মিনিটমান গৰম কৰি ল'ম গাখীৰখিনি। তাৰপিছত উতল আহিব যেতিয়া তেতিয়া চাউল দি দিম। আৰু চাউলখিনি মই আধা ঘণ্টা তিয়াই ৰাখিছিলোঁ। মই লৈছিলোঁ জহা চাউল। জহা চাউলৰ ক্ষীৰ খাবলৈ বেছি ভাল হয়। আৰু এয়া দেখিছে উতল আহিছে 5-6 মিনিটৰ পিছত। আৰু মই এতিয়া চাউলখিনি দি দিলোঁ, আৰু চাউলখিনি লৰাই থাকিব লাগিব। দেখিছে নহয়, লৰাই আছোঁ, নহ'লে তলত লাগি ধৰিব, আৰু লাগি ধৰিলে দেই যাব, খাই ভাল নালাগিব। যিমান পাৰে সিমান লৰাই থাকিব লাগিব, আৰু কমটি জুইত। 20-25 মিনিটৰ পিছত যেতিয়া চাউলখিনি সিজিব তাৰ পিছতহে আমি বাকী বস্তুবিলাক দিম মানে। এয়া দেখিছে উতল আহিছে। এতিয়া মই তেজপাত দি দিলোঁ তাত, তাৰপিছত ইলাচি দি দিলোঁ, তাৰপিছত এতিয়া চেনি দি দিম। এতিয়া এই মৌজোল দি দিছোঁ। মৌজোল 1.5 চামুচ দিছোঁ, আগতে 1 চামুচ দিলোঁ আৰু এতিয়া অলপ দি দিছোঁ। তাৰপিছত ঘি দিব লাগিব। 20-25 মিনিটৰ পিছত যেতিয়া ভালকৈ চাউলখিনি সিজিব তেতিয়া আমাৰ ক্ষীৰ বনাই ৰেডি হৈ যাব।